এতিয়া আকৌ কি হ'ল তোমালোকৰ? ইমান চিঞৰ বাখৰ কিয় লগাই আছে কোৱাচোন? পাপা পাপা সেইদিনা যে মোৰ ৰুমত সাপটো ওলাইছিলে ডাঙৰ সাপটো সেইটো এতিয়া আকৌ বেলকনিত দেখিলো তাতে আছে। কি? সাপটো আহি আকৌ ভিতৰ সোমালে? সাপটো এনেকে বাৰে বাৰে ভিতৰ কি কাৰণে সোমাই আছে? ব'লাচোন ব'লা, ক'ত আছে দেখাবা। আৰু পাহিমানা তুমি ইয়াতে থাকা, তালৈ যাব নালাগে দেই। ইলা ক'ত গ'ল? তাইতো ভিতৰতে আছিলে নে তাই সেইদিনাখনি নিচিনা সেই সাপটোৰ ওচৰতে এনেকে থৈ আহিলা? ক'ত গ'ল তাই? নাই নাই মই তাইক তাত থৈ অহা নাই দেই। মই পাহিমাইনাক মাতোতে তাইকো লগতে আহিবলৈ কৈছিলো। এতিয়া ক'ত গ'ল নাজানো মই। তুমি ইয়াৰ পৰা গুচি যোৱা। তোমাক পাপাই দেখিলে মানে মাৰিব। সেইকাৰণে তুমি যোৱাগে যোৱা। নাই ইলা, মই ইয়াৰ পৰা নাযাওঁ। মই ইয়াত তোমাৰ লগত থাকিবলৈহে আহিছো। তুমি যে মোক যাবলৈ কৈছা, মই ইয়াতে থাকিম। নাই, তুমি মোৰ লগত থাকিব নোৱাৰিবা। তুমি ইয়াৰ পৰা যাব লাগিব, তুমি যোৱা। পাপা আহিব এতিয়া। পাপাই তোমাক দেখিলে মানে মাৰিব। সেইকাৰণে তোমাক যাবলৈ কৈছো। গুচি যোৱা তুমি। হ'ব ইলা, তুমি যদি মোক যাবলৈ কৈছা তেতিয়াহ'লে মই ইয়াৰ পৰা যাওঁগৈ। আৰু মই এদিনো নাহো ইয়ালৈ। ইলা ইলা তুমি ক'ত আছিলে কোৱাচোন? আৰু তোমাৰ মায়ে কৈছে সেইদিনা যিটো সাপ ওলাইছিলে সেইটো আজি ওলাইছে হেনো, বেলকনিতে আছে। তুমি তাতে আছিলা নহয়? তাৰপিছত ক'লৈ গ'লা? ক'ত আছিলা ইমান দেৰি? পাপা পাপা মই ভিতৰতে আছিলো। মায়ে মাতিলে যে তাৰপিছত মই ভিতৰলৈ আহি নিজৰ ৰুমলৈ গুচি গ'লো। বহুত ভয় লাগিছিলে সাপটো দেখি। পাপা তুমি সোনকালে গৈ সাপটো খেদি দিয়াকে যোৱা, নহ'লে ভিতৰলৈ সোমাই আহিব। ঠিক আছে হ'ব, তোমালোক দুজনী ইয়াতে থাকা দেই। আৰু তুমি মোৰ লগত ব'লা, ক'ত সাপটো ওলাইছিলে দেখাবাগে। অঁ ঠিক আছে, আহক আপুনি মোৰ লগত। এয়া চাওক এইফালে, মই কৈছিলোঁ নহয় আপোনাক সাপটো ইয়ালৈ আহিছিলে। আৰু এই ৰসগোল্লা বাতিটো ইয়াতে পৰি আছে। এই বাতিটো ইলাৰ হাতত আছিলে। ইলাই চাগৈ ইয়ালৈ লৈ আহিছিলে। আৰু তাই এই বাতিটো ইয়ালৈ অনাৰ কাৰণে সাপটো ইয়াত আহি সোমালেহি। তাইৰ কাৰণে এইবোৰ হৈছে চব। কি ক'লা তুমি? ইলাৰ কাৰণে সাপটো সোমাইছেহি? সাপটোৱে কিবা জানে নেকি? ইলাই যে ইয়ালৈ ৰসগোল্লা বাতি আনিছে আৰু সেইকাৰণে ইয়াত সোমাবলৈ? কথাবোৰ যে কোৱা আৰু। এতিয়া বাতিটো উঠোৱা তুমি। আৰু ক'ত? তুমিচোন ইয়াত বহুত ডাঙৰ সাপ সোমাইছে বুলি কৈছিলা। ক'লৈ গ'ল সাপটো? সাপটোচোন ইয়াত নাই। হেৰি, মই সঁচাকৈ কৈছোঁ, সাপটো ইয়াতে আছিলে। মই নিজে দেখিছোঁ আকৌ। আৰু আপুনি মোৰ কথা বিশ্বাস নাই কৰা। পাহিমাইনাই আপোনাক কোৱা নাই জানো ইয়াত সেইদিনা সোমোৱা সাপটোৱে সোমাইছে বুলি? আপুনি তাইৰ কথাও বিশ্বাস নকৰিব নেকি? যাওকচোন, সেই অকণমান আগলৈ গৈ চাওকগৈ ক'ৰবাত সোমাই আছে নেকি। ঠিক আছে ৰ'বা ৰ'বা, তুমি প্ৰথমতে সেই বাতিটো উঠাই লোৱা। মই অকণমান আগলৈ চাইছোঁ বাৰু আছে নেকি। ক'ত? ইয়াত মই ভালকৈ চালোঁ, এইফালে চোন একোৱেই নাই। সোমাইছিলে যদিও ওলাই গুচি গ'ল চাগে তোমালোকে ভিতৰলৈ যাওঁতে। এনেই চিঞৰ বাখৰ লগাই থাকা দেই। আপুনি যে কৈছে আৰু, এনেই আকৌ আমি চিঞৰ বাখৰ লগাবলৈ কিহে পাইছে আমাক? সাপটো ইমান ওচৰৰ পৰা দেখিছোঁ কাৰণেহে। আপুনি দেখা নাই যে সেইকাৰণে এনেকৈ ক'বলৈ আহিছে। এতিয়া গুচি গ'ল কাৰণেহে। দেখা হ'লে আপুনিও ভয় কৰিলে হয়। বাৰু গ'ল যদি গ'ল আৰু, ব'লক যাওঁ ভিতৰলৈ। পিছে তুমি অলপ আগত মোক কি কৈছিলা এতিয়া? ইলাই এই ৰসগোল্লা বাতিটো ইয়ালৈ আনিলে আৰু ৰসগোল্লাকেইটা দেখিয়ে সাপটো সোমালে বুলি কৈছিলা নহয়? তেতিয়াহ'লে সাপটোৱে ৰসগোল্লাকেইটাক ইয়াত কি কাৰণে পেলাই থৈ গ'ল? লৈ যাব লাগিছিলে আকৌ লগত। এনেই কিবা কিবি কথাখন কৈ থাকিবা। ইলাও অকল দুখ দিবহে লাগে আৰু কিবা এটা পাবহে লাগে। হ'ব হ'ব, আপুনি এতিয়া বেছিকৈ কথা কৈ থাকিব নালাগে। ছোৱালীকেইজনী ভিতৰত অকলে আছে। এতিয়া চাহ অকণমান খাই মেলি আকৌ এইবোৰ ফটকা চটকা নুফুটাই নেকি? ব'লা আকৌ বাহিৰলৈ যাওঁ। অঁ ইলা, ধুনীয়াকৈ জ্বলিছে। ৰ'বা আৰু এটা জ্বলাব লাগিব। নাই নাই পাহিমাইনা, তুমি এইবোৰ জ্বলাব নোৱাৰিবা দেই। কেনেবাকৈ জ্বলাব লওঁতে হাততে পৰিব। সেইকাৰণে এইবোৰ তোমালোকে একো জ্বলাব নালাগে। মই আছোঁ নহয় জ্বলাবলৈ। নাই নহ'ব পাপা, মই পাৰিম বুলি কৈছো নহয়, পাৰিম। মই অকলে জ্বলাম, তুমি জ্বলাব নালাগে। পাহিমা, তোমাক পাপাই নালাগে বুলি কৈছে নহয়। নালাগেচোন, তুমি নোৱাৰিবা জ্বলাবলৈ। দেখা নাই ইমান ওপৰলৈকে জ্বলিছে, ইমান ডাঙৰকে। তোমাৰ হাতত পৰিব। ইলা, তই মনে মনে থাক। তই মোক বেছি কথা ক'ব নাহিবি। মই পাৰিম বুলি কৈছো নহয়, পাৰিম জ্বলাবলৈ। আৰু মই জ্বলামেই। পাহিমাইনা, এয়া তুমি ইলাৰ লগত কেনেকৈ কথা পাতিছা? ইলা তোমাৰ ভণ্টি নহয় জানো হা? এনেকৈ কথা পাতিছা যে? তুমি সেইটো কি কাৰণে জ্বলাইছা? সেইটো তুমি নোৱাৰিবা, হাততে ফুটিব বেটি। তুমি নালাগে বুলি কৈছো নহয়, পাপাই তোমাক মানা কৰিছিলে নাই? নোৱাৰিবা তুমি, আহা, পাপাই জ্বলাই দিব। নাই মা, মই পাৰিম বুলি কৈছো নহয়। তুমি পাপাক কৈ থাকিব নালাগে। পাপাই মোক নিদো নিদো কৈ আছে। মই পাৰিম বুলি কৈছোৱে, তোমালোকে মোক এতিয়া আমনি কৰি নাথাকিবা। নহ'লে মই একো নাজানা, গৈ শুই থাকিমগৈ এতিয়া। হ'ব হ'ব পাহিমাইনা, তুমি খালি ভালকৈ জ্বলাবা দেই। মোৰতো ভয় লাগিছে। তাতে তুমি কলগছো জ্বলোৱা নাই। এই বমটোহে ল'ব লাগিছিলে নে? এইটো হাতত ফুটিলে মানে হাতখন পুৰিব। ভালকৈ কিন্তু দেই পাহিমাইনা, আমি ইয়াতে আছোঁ। হ'ব পাপা, তুমি চিন্তা কৰিব নালাগে।
নহয় মোৰ চাবা এতিয়া মই কিমান ধুনীয়াকৈ জ্বলাম আৰু দম কেনে ফুটিব ন হাতত ফুটিলে পাহি মাইনা তোমাক সেইকাৰণে মই মানা কৰি আছিলো কথা শুনা জানো তুমি কথা ক'লে একেবাৰে নুশুনা একদম জিদ্দি নিচিনা জিদ লগাই থাকিবা অকল এইটো কৰিমকে এতিয়া দেখিলা নহয় হাতত পৰিলে এইফালে আহা সোনকালে হেই আপুনি আকৌ তাইক গালি কিয় পাৰিছেনো দেখা নাই জানো তাই হাতত পৰিলে আকৌ আপুনি তাইকে গালি পাৰি আছে সৰু ছোৱালী ফুটাবলৈ মন গ'ল সেইটো কাৰণে ফুটাবলৈ আমনি কৰিলে আকৌ তাতে আপুনি ইমান গালি পাৰিব লাগেনে পাহি মাইনা আহা তুমি মোৰ লগত ভিতৰলৈ ব'লা তোমাক মই মলম লগাই দিওঁগে নাকানিবা বেটি চব ঠিক হৈ যাব দেই ব'লা মই এতিয়া গালি পৰাহে হৈছে মই তাইক গালি পাৰিবলৈ যোৱা নাই তাই যে কথা নুশুনি যে কামটো কৰিবলৈ আহিছে সেইটো কাৰণে তাই হাতখন পৰিলে সেইটোহে ক'বলৈ গৈছো আচলতে ছোৱালীজনী তোমাৰ কাৰণে বেয়া হৈছে তুমি তাই একো এটা নোকোৱা নহয় ছোৱালী থাকা সেইকাৰণে তাই আজিকালি একেবাৰে কথা নুশুনা হৈছে আমাৰ কিমান মানা কৰিলো তাই নোৱাৰিব নাই কথাই নুশুনে ভাল এতিয়া হাতৰ অকণমান পৰিলে বুলিহে আৰু বেলেগ কিবা হৈ যোৱা হ'লে তেতিয়া কি কৰিলা হয় তুমি মা পাপা হাতখন বহুত ফুৰিছে তোমালোকে ব'লা ভিতৰলৈ সোনকালে মোৰ হাতত কিবা এটা লগাই দিয়া পাহি মাইনা ব'লা মই তোমাক মলম লগাই দিমগে ভিতৰলৈ ব'লা পাহি মাইনা হাতখন এতিয়া অকণমান ভাল লাগিছেনে মলমটো লগাই দিলোঁ যে অকণমান আৰাম পাবা ৰ'বা অলপ পৰিব আৰু তাৰপিছত ভাল হৈ যাব দেই তুমি ভয় কৰিব নালাগে মা এতিয়া হাতখন অকণমান ভাল লাগিছে আৰু অকণমান পুৰিও আছে মই বমটো নুফুটা হ'লে ভাল আছিলে এনেই পাৰিম বুলি গৈ ফুটালোঁ আৰু মোৰ হাতখন জ্বলি গ'ল আজিৰ পৰা আৰু বম চম নুফুটাওঁ মই হ'ব পাহি মাইনা তুমি জানি বুজি তেনেকুৱা কৰা নাই নহয় তুমি ফুটাবলৈ মন গ'ল ফুটালা আৰু আজি হাতত ফুটি গ'ল সদায় সেইবুলি তেনেকুৱা নহয় ন তুমি সেইকাৰণে এইবোৰ ভাবি থাকিব নালাগে দেই এতিয়া তুমি অকণমান আৰাম কৰা আৰু কিবা খাবা নেকি খোৱা যদি কোৱা মই আনি দিওঁ তোমাক ৰুমতে খাই ল'বা মা মই এতিয়া একো নাখাওঁ মোৰ হাতখন ইমান পৰিছে একো খাবলৈ মন যোৱা নাই মই এতিয়া অকণমান শুই লওঁ দেই মা তুমি মোক আমনি নকৰিবা ঠিক আছে হ'ব তেতিয়াহ'লে পাহি মাইনা তুমি এতিয়া শুই থাকা মই আমনি নকৰোঁ বাৰু আৰু ইলাকো ইয়ালৈ আহিব নিদিওঁ তুমি শুৱা দেই মই যাওঁ মা হ'ব পাহি মাইনা কি কৰিছে এতিয়া হাতখন অলপ আৰাম পাইছে নাই আৰু বেছিকৈ পৰিছে বুলি কৈছে নেকি বেছি যদি কিবা হৈছে তেতিয়াহ'লে ডক্তৰক দেখাব লাগিব নাই তাই এনেই অকণমান পৰিছে বুলি কৈছে আৰু মলমটো লগাই দিছোঁ নহয় অকণমান আৰাম পাইছোঁ বুলি কৈছে এতিয়া অলপ শুওঁ বুলি ক'লে সেইটো কাৰণে শুবলৈ দি থৈ আহিছোঁ মই পাহিমাৰ ওচৰলৈ যাওঁ দেই নালাগে ইলা এতিয়া পাহিমাৰ ওচৰলৈ নাযাবি তাইক মই শুবলৈ দিছোঁ তাই অকণমান শুওঁ বুলি কৈছে আমনি কৰিব মানা কৰিছে আৰু তই তাইৰ ৰুমলৈ গৈ কি কৰিবি তাইক গৈ আকৌ আমনি লগাই থাকিবি এনেই হাত চাত পৰি মেলি লৈছে আকৌ তাই আমনি কৰিবলৈ যায় নিজৰ ৰুমত গৈ শুই থাক কি কৰ কৰি থাক কিন্তু পাহিমাৰ ৰুমলৈ নাযাবি এতিয়া হেৰা তুমি ইলাক কি কাৰণে দেখিব নোৱাৰা কোৱাচোন তাই নিজৰ বায়েকৰ ৰুমলৈ যাওঁ বুলিহে কৈছে হাত পৰিছে সেইকাৰণে চাবলৈ যায় আমনি কৰিব যোৱা নাই নহয় গ'লেনো কি হ'ব মই নালাগে বুলি ক'লোঁ নহয় আৰু পাহি মাইনা শুই আছে এতিয়া তাই গৈ কি কৰিব ন সেইকাৰণে নালাগে কৈছোঁ যেতিয়া সাৰ পাব তেতিয়া গৈ থাকিবি এতিয়া নিজৰ ৰুমলৈ যা